কৰিছোঁ আপোনালোক ভালেই আছে আৰু ময়ো অকণমান ভাল পাইছোঁ। সেয়ে আজি অকণমান বাৰান্দাত বহিবলৈ বুলি ওলাই আহিছোঁ আৰু ভাবিলোঁ বহিনো কি কৰোঁ, কেনেকৈ থাকোঁ, দিনটো পাৰ কৰোঁ, সেইখিনিকে এটা ভিডিঅ' কৰি যাওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। তেনেহ'লে আৰম্ভ কৰিম আৰু এয়া মই বাৰান্দাত বহাৰ পিছতে এজন ককাইদেউ হয়, মানে বৰজনা হয়, মই ককাইদেউ বুলিয়ে মাতোঁ। আৰু তেওঁ মোৰ লগত দুআষাৰ কথা পাতি এতিয়া ঘৰলৈ গৈছেগৈ। তেওঁ বৰজনা হয় যদিও মোৰ লগত একেবাৰে ছোৱালীৰ দৰে সম্পৰ্ক কৰে, মানে ধুনীয়াকৈ কথা পাতিব পাৰোঁ, কোনো সংকোচ নালাগে, বহুত ভাল হয় এওঁ মোৰ লগত। আৰু এয়া আকৌ আহিলে এয়া দদাইদেউ হয়, তেওঁ আহিছে মোৰে খবৰ ল'বলৈ। বাহিৰতে বহিছে যিহেতু মই বাৰান্দাত বহি আছোঁ আৰু ভিতৰলৈ নাহে। ৰাতিপুৱা এয়া ৰ'দ ছাতি পাই ভালেই পাইছে চবেই, বহুত বেছি ঠাণ্ডা আছিলে, আগদিনা বৰষুণ দিছিলে, বতৰ বেয়া আছিলে আৰু আজি ৰ'দটো পাই বহুতেই ভাল পাইছে, সেইকাৰণে বাহিৰতে বহি তেওঁ মোৰ লগত কথা পাতি আছে। তেওঁ যোৱাৰ পিছতে আহিলে এয়া ভাগিন হয়, মোৰ সৰু বাইদেউৰ ছোৱালী, ডাঙৰ ছোৱালী, সিহঁতিও আহিছে আৰু সিহঁতি বেছি সময় নাথাকিলে যিহেতু তাই ডিউটি যাবগৈ লাগে, বাহিৰে ডিউটিলৈ গৈছেগৈ। ভালেই লাগিছে, ইটোৰ পিছত সিটো আহি আছে, মোৰ সময়খিনি পাৰ হৈ গৈছে, নহ'লে মই অকলে কিমাননো বিচনাত বা বহি থাকিম আৰু। কাম কৰি ফুৰা মানুহ যিহেতু মই এনেই থাকিবলৈ বেয়া পাওঁ। এয়া এতিয়া আৰু গৈছেগৈ এয়া। আৰু এতিয়া মই 6 দিনৰ পাছত গা ধুইছোঁ, গা ধুই পুনৰ ৰ'দতে আকৌ বহি লৈছোঁ অকণমান। ইয়াৰ পিছতে আকৌ এয়া ভিনদেউ আহিছে, মোৰ সৰু ভিনদেউ হয়, ভাগিনজনী আহিছিলে যে তাইৰে দেউতাক হয় আৰু তেওঁ মাৰ লগতে কথা পাতিছে। মই কাষতে বহি অকণমান ভিডিঅ' কৰি গৈছোঁ সকলোৰে। দৰৱ খাই আজৰি হ'লোঁ, আলহী গ'ল, পিছত বা কোন ওলাহি ঠিকনা নাই, সেইকাৰণে অলপ ৰেষ্ট কৰি লওঁ, চাই থাকিব আৰু কি ক'ত কৰিব পাৰোঁ। আৰু এতিয়া মই শুই উঠিলোঁ, 3টা বাজিছে, 3টা বজাৰ পাছতে এয়া বাইদেউ এগৰাকী আহিছে, আকৌ মাৰ লগত কথা পাতি আছে। আৰু এতিয়া সন্ধিয়া লাগিলে, ভাবিলোঁ মোবাইলটো চাই থাকোঁতেই ভিডিঅ' দেখি গ'লোঁ। আগতে মই ঘৰলৈ গৈছিলোঁ এদিন ভাল হৈ থাকোঁতে, তেতিয়া তাতে মই মাছৰ ৰেচিপি এটা বনাইছিলোঁ আৰু ভাবিলোঁ এই ভিডিঅ'টোকে মই আপোনালোকলৈ আগবঢ়াওঁ আৰু কেনেকুৱা পালে চাই কমেণ্টছত মোক জনাবলৈ নাপাহৰিব। তেনেহ'লে ব'লকচোন মই কি বনালোঁ, কেনেকৈনো মাছৰ আঞ্জাখন বনালোঁ চাওঁ।
হৈ গৈছে মাছৰ আঞ্জাটো। ইমানেই আছিলে মোৰ ভিডিঅ'টো, আৰু কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।